এতিয়াৰে পৰা স্কুলত পিন্ধিব নালাগে জোতা মোজা শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুল ইউনিফৰ্ম পিন্ধি নহাৰ বাবে ছাত্ৰ ছাত্ৰীক জোৰ কৰিব নোৱাৰিব বিদ্যালয়ে গৰমৰ প্ৰকোপত শিক্ষা বিভাগৰ বৃহৎ পদক্ষেপ শিক্ষাৰ্থী আৰু অভিভাৱকলৈ এইবাৰ ডাঙৰ হকাহ ৰাজ্যজুৰি অব্যাহত থকা অসহ্য গৰমৰ মাজতে শিক্ষাৰ্থীৰ স্বাস্থ্য আৰু সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কামৰূপ জিলা শিক্ষা বিভাগে জাৰি কৰা এক জৰুৰী নিৰ্দেশনা অনুসৰি আজিৰে পৰা বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ বাবে স্কুল ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক নহ'ব এই সিদ্ধান্তই বিশেষভাৱে হকাহ কঢ়িয়াই আনিছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি তীব্ৰ গৰমৰ পৰিস্থিতিত শিক্ষাৰ্থীসকলে নিজৰ সুবিধা অনুসৰি পাতল আৰামদায়ক আৰু বতৰৰ উপযোগী পোছাক পিন্ধি বিদ্যালয়লৈ আহিব পাৰিব একেদৰে জোতা আৰু মোজা পৰিধান কৰাটো বাধ্যতামূলক কৰি ৰখা হোৱা নাই ইউনিফৰ্ম বা জোতা মোজা পিন্ধি নাহিল বুলি কোনো শিক্ষাৰ্থীক বিদ্যালয় কৰ্তৃপক্ষই জোৰ জবৰদস্তি কৰিব নোৱাৰিব বুলিও ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰা হৈছে শিক্ষাৰ্থীৰ শাৰীৰিক অসুবিধা হ্ৰাস কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপক শিক্ষা মহলে সময় উপযোগী সিদ্ধান্ত বুলি অভিহিত কৰিছে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ অফিচৰ পৰা আমাৰ কাৰ্যালয়ৰ পৰা কামৰূপ জিলাৰ গোটেই প্ৰাইভেট আৰু চৰকাৰী স্কুলবিলাকলৈকে আমি এটা নিৰ্দেশনা ওলাইছোঁ উৎকট গৰম ল'ৰা ছোৱালীৰ বহুত দিগদাৰী হৈছে পেৰেণ্টছেও আমাক বহুত কমপ্লেইন কৰি আছে যে কিছুমান স্কুলত জোতা মোজা বা নেকটাই এইবিলাক পিন্ধি ল'ৰা ছোৱালীবিলাকৰ দিগদাৰী হৈছে বহুত কষ্ট পায় আৰু দেখা যায় যে বহুত স্কুলত হাত দীঘল চোলা পিন্ধাটো এটা মেণ্ডেটৰী টাইপ কৰিছে গতিকে কামৰূপ জিলাত আমাৰ গোটেই চৰকাৰী আৰু আমাৰ যিখিনি প্ৰাইভেট বিদ্যালয় আছে সকলোলৈকে আমি আজি এটা নিৰ্দেশনা ওলাইছোঁ যাতে ছিজনেল ৰিলেক্সেশ্যন অফ স্কুল ইউনিফৰ্ম য'ত তেওঁলোকে অকণমান ল'ৰা ছোৱালীবিলাকক নিজৰ কমফৰ্টেবল ড্ৰেছ পিন্ধি যাতে স্কুলত আহিব পাৰে ডিহাইড্ৰেশ্যন যাতে নহয় তেওঁলোকক সময়ে সময়ে পানী খোৱাৰ বন্দোবস্ত কৰি দিয়ে লগতে প্ৰত্যেকখন স্কুলে যাতে পেৰেণ্টছে বিচৰা ধৰণে তেওঁলোকৰ ল'ৰা ছোৱালীক অকণমান ৰিলেক্স ৱেত কাপোৰ পিন্ধি আহিবলৈ দিয়ে এইখিনি নিৰ্দেশনা আমি কামৰূপ জিলাৰ পৰা উলিয়াইছোঁ আজি ওলাইছে জুন মাহটো থাকিব জুলাইত গোটেই বিদ্যালয়বিলাকৰ গৰম বন্ধ হ'ব ছামাৰ ব্ৰেকৰ পিছত আমি আকৌ ৰিভিউ কৰিম আমি কিন্তু কৈ থৈছোঁ যে ছেপ্টেম্বৰ মাহলৈকে যিহেতু উৎকট গৰম হয় আজিকালি বতৰ সলনি হৈ আহিছে গতিকে ছেপ্টেম্বৰলৈকে স্কুলবিলাকে এইটো মানি চলিব পাৰে আৰু যদি দেখা যায় যে বৰষুণ হৈছে বা বতৰ ঠাণ্ডা পৰিছে তেনেহ'লে স্কুলে ডিচাইড কৰি সেইটো আকৌ পুৰণা ইউনিফৰ্ম বা তেওঁলোকৰ যিটো ৰেগুলাৰ ইউনিফৰ্মত ঘূৰি আহিব পাৰে বিশেষকৈ বৰ্তমানৰ উচ্চতা আৰু আৰ্দ্ৰ বতৰত গধুৰ ইউনিফৰ্ম পিন্ধি বিদ্যালয়লৈ অহা যোৱা কৰাটো বহু শিক্ষাৰ্থীৰ বাবে কষ্টসাধ্য হৈ পৰিছে এই দিশটোক বিবেচনা কৰিয়ে এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰিও বিদ্যালয়সমূহৰ প্ৰধান শিক্ষককো বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে স্থানীয় বতৰৰ অৱস্থা আৰু পৰিস্থিতিক মূল্যায়ন কৰি প্ৰয়োজন অনুসৰি বিদ্যালয়ৰ সময়সূচী সলনি কৰিব পাৰিব প্ৰধান শিক্ষকে অৰ্থাৎ শিক্ষাৰ্থীৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ বিদ্যালয় পৰ্যায়তো তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণৰ সুযোগ থাকিব উল্লেখ্য যে এই নতুন নিয়ম অহা ছেপ্টেম্বৰ মাহ পৰ্যন্ত বলবৎ থাকিব গৰমৰ প্ৰকোপৰ মাজত শিক্ষাৰ্থীৰ স্বাস্থ্য আৰু আৰাম আৰু শিক্ষাৰ অনুকূল পৰিৱেশ নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা শিক্ষা বিভাগৰ এই পদক্ষেপক বিভিন্ন মহলে আদৰণি জনাইছে শিক্ষাৰ্থীক কেন্দ্ৰবিন্দু কৰি লোৱা এই সিদ্ধান্তই শিক্ষা ব্যৱস্থাক অধিক মানৱীয় আৰু শিক্ষাৰ্থীৰ স্বাস্থ্যক সুন্দৰ ৰূপত আগবঢ়াই নিয়াৰ বাবে এক ইতিবাচক পদক্ষেপ বুলি বিবেচিত হৈছে নিউজ এক্স ৰিপৰ্ট নিউজ এনি ডিজিটেল